গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে মই আজি কেইদিনমানৰ পাছতে মই হোষ্টেল যামগৈ, মই ঘৰৰ পৰা যামগৈ। চ' মই মামাৰ ঘৰত ফুৰিব গৈছিলোঁ আৰু আজি মোক লগ কৰিবলৈ আহিছে মোৰ কাজিন দুজনী, মোৰ মামাৰ ছোৱালী দুজনী, কাৰণ মই যামগৈ সিহঁতে। আৰু সিহঁতি অহা বহুত টাইম হ'ল, এতিয়া যাবই হ'ল আৰু ভিডিঅ' কৰা নহ'ল মই, কাৰণ মই অলপ কাম কৰি আছিলোঁ, অলপ বিজি আছিলোঁ। চ' ভিডিঅ' কৰিব নোৱাৰিলোঁ। এতিয়া সিহঁতি যাব আৰু মানে আমি অলপ ধুনীয়া জেগা এটাত এতিয়া ফুৰিব যাম, তাৰপাছত সিহঁতি ঘৰলৈ যাবগৈ। চ' মই তাত যাবলৈ ওলাইছোঁ, এতিয়া তাত যাওঁ আৰু আপোনালোকক ভিডিঅ' কৰি দেখাই থাকিম। আমি এতিয়া অলপ ওলাই যাওঁ আৰু মানে ৰিমজিম আগত আছে, বৰষা মুনু এইফালে আছে, আগত ৰিমজিম আছে আৰু মামা আছে। আমি অলপ ওলাই যাওঁ, ফুৰি আহোঁগৈ অলপ। আমাৰ ঘৰৰ পৰা ওলাই আহি নামঘৰ এটা পায় আৰু এইটো বৰনামঘৰ বুলি কয় আৰু। মই মানে এইটো চাইডে তেনেকৈ নাহোঁৱেই, সদায় ইটো চাইডেই যোৱা হয়, অহা যোৱা কৰি থকা হয়, এইটো চাইডে তেনেকৈ অহা যোৱা কৰা নহয়। চ' মই ইমান নাজানো এইটো চাইডে, আৰু আজি যে বহুত দিনৰ মূৰত আহিছোঁ এই চাইডে। এইখন হৈছে গমাৰি বজাৰ, বহুত ডাঙৰ নিচিনাই লাগে মোৰ, কাৰণ মই সৰুতে এবাৰ আহিছিলোঁ, বজাৰ অহা নাছিলোঁ, মানে মেৰাপানী আহিছিলোঁ। মানে কি হয়, ইয়াত মংগলবাৰে বজাৰ বহে, আৰু মই চাগে যিদিনা আহিছিলোঁ সেইদিনা চাগে মংগলবাৰ আছিল। তাৰপাছত মোৰ এনেকুৱা লাগিছে মানে বজাৰখন যেন শেষেই নহয় আৰু এতিয়াতো আহি পোৱা নাইয়ে বাৰু, চ' মই ইমান নাজানো। আমি মেৰাপানী পাইছোঁহি আৰু সেইকেইটা যে পাহাৰকেইটা দেখিছে সেইকেইটা নাগা পাহাৰ হয়, আৰু আমি তালৈকে গৈ আছোঁ বুলি ভাবিছোঁ আৰু নাজানো মামাই ক'ত ৰাখেগৈ। এইখিনিতে ৰাখিব বোলে আৰু নামিম এতিয়া। আইফোনেহে বেছি কেপচাৰ কৰিব, DSLR হেৰি কৰা। আমি নামিলোঁ ইয়াতে, এতিয়া ফটো চটো মাৰিম আৰু ইয়াতে। মোৰ একদম ওচৰতে পাহাৰটো পোৱা নিচিনা লাগিছে, মানুহকেইঘৰ পাৰ হ'লে যেন পাম। মই এবাৰ ভিডিঅ' কৰিব কিয় নাজানো, মোৰতো কিবা এনেকৈ কেলে কাট খাই যায়, কেনেকৈ ল'ব লাগিব নো? এইটো হৈছে নাগা পাহাৰ, মই আছোঁ বৰ্তমান নাগা পাহাৰৰ ছাইডত। মাত্ৰ দুখোজ দিলে মই এতিয়া নাগা পাহাৰ যাব পাৰিম। দুইজনীকে বাৰু দেখিবলৈ নাগিনী ছোৱালীৰ নিচিনা লগা নাই নে নাগা ছোৱালীৰ নিচিনা? এইজনীকো লাগিছে। আমাৰ এইকেইজনীয়ে নাগা পাহাৰ চাবলৈ আহিছে, দেখিবলৈ এইটো পাহাৰটো একদম ওচৰতে দেখিছোঁ নিচিনা লাগিছে। এই মানুহকেইঘৰ এইফালেদি এই পথাৰৰ লিংলিঙীয়া অকণমানি ৰাস্তাটোৱেদি গ'লে নদী এখন পায় বোলে, নদীখনৰ ওচৰৰ পৰা আৰু ধুনীয়া লাগে। তো অকণমান মানে নদীখনৰ ওচৰলৈ যাওঁ আৰু ৰ এক মিনিট, ফটো এটা মাৰি লওঁ তাইক। ফটোৰ লগতে ইমান কষ্ট। পাহাৰত এৰি দিছে যাবৰ কাৰণে, পাহাৰীয়া ছোৱালী। আমি ঘৰ ঘূৰিছোঁ আৰু এতিয়া বহুত ভাগৰ লাগিছে আৰু মোৰ মূৰটো বিষাইছে। সিহঁতি আমাক ঘৰত নমাই থৈ সিহঁতি ঘৰলৈ যাবগৈ আৰু বাই বাই দিব লাগিব অকণমান পাছত। এতিয়া গুচা হ'ব। আমি ঘৰ পালোহি, এতিয়া সিহঁতি আমাক নমাই যাবগৈ আৰু। অঁ ঠিক আছে। মই ঘৰ আহি পালোহি, বহুত ভাগৰ লাগিছে আৰু সিহঁতক বাই দিলোঁ। যোৱাৰ আগত সিহঁতৰ লগত এবাৰ ফুৰি লৈছোঁ, আৰু মোৰ কিন্তু এতিয়া বহুত ভাগৰ লাগিছে, একদম পাগলৰ নিচিনাকৈ, কাৰণ এইকেইদিন মই ঘৰত খুব কাম কৰিছোঁ। মানে আজি আৰু যোৱাকালি মই দুদিনটো ঘৰত কাম কৰিবলৈকে আছোঁ, আৰু তাৰ আগৰ কেইদিনো মানে মই যামগৈ বুলি মানে ত'ত গৈছোঁ মানে য'ত ত'ত ফুৰিছোঁ, শ্বপিং কৰিছোঁ, এনেকেই মোৰ দিন গৈ আছে। কিন্তু মই নেক্সট ডে' মানে অহাকালি মই ঘৰত ৰেষ্ট ল'বলৈ থাকিম, দেন তাৰ পাছদিনা মই যামগৈ ঘৰৰ পৰা। অলপ ৰেষ্ট লওঁ আৰু এতিয়া, তাৰপিছততো আকৌ থাম্বনেইল বনাবলৈ আছে, ভিডিঅ' এডিটিং কৰিব আছে। যি নহওক মই ভিডিঅ' কণ্টিনিউ কৰি যাম বুলি কৈছোঁ, ইউটিউব চেনেলত মই কণ্টিনিউ কৰিম ভিডিঅ' দিয়াটো, চ' কৰিম। আৰু কি বুলি কয়, আপোনালোকে যদি মোৰ ভিডিঅ'ত লাইক কৰে মোৰ ভাল লাগিব, কমেণ্ট এটা যদি কৰে তাতকৈ আৰু বেছি ভাল লাগিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে মই বহুত ধন্যবাদ মোৰ ফালৰ পৰা। অ'কে, নাও বাই বাই।